নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আৰু মই আপোনালোকৰ আগত আজি মই ভোজন মন্ত্ৰটো পাঠ কৰি দিম আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'ম। আহাৰ খোৱাৰ আগতে ভোজন মন্ত্ৰ পাঠ কৰি ল'লে সেই আহাৰে আমাৰ শৰীৰত কোনো ধৰণৰ ৰোগৰ সৃষ্টি নকৰে, বৰঞ্চ উপকাৰহে কৰে। এনেদৰেই প্ৰাচীন কালত ঋষিমুনিসকলে নিজকে সুস্থ সবল কৰি ৰাখিব পাৰিছিল। বন্ধুসকল, দেৰি নকৰি বলকচোন ভোজন মন্ত্ৰটো পাঠ কৰোঁ। ওম ব্ৰহ্মাপনম ব্ৰহ্মহবিৰ ব্ৰহ্মাগ্নো ব্ৰহ্মণাহুতম ব্ৰহ্মৈবচেন গন্তব্যম ব্ৰহ্মাপনম সমাধিনা। ওম সহনা ভৱতু সহনৌ ভুনক্তু সহ বীৰ্যং কৰ্বাবহৈ তেজস্বিনাবধিতমস্ত্ৰ মা বিদ্বিষাবহৈ। ওম শান্তি শান্তি শান্তি।